क्यों नहीं सुमिला बोले उन्हों बोले मार खानीला। तो आप लोग भी ब्लॉगर बनना चाहते हो? नहीं। তো হেল্ল' গাইজ, মই ভিডিঅ'ত আপোনালোকৰ মাজত এটা উপস্থিত হৈছোঁ এটা ষ্টৰী লৈ। আজি ব্লগৰ কথা নকওঁ, কিন্তু এটা কথা ক'ম যে ব্লগৰ ষ্টৰীৰ কথা ক'ম। তো যেনেকৈ কিতাপৰ ভিতৰত এটা ষ্টৰী থাকে, তেনেকৈ ব্লগৰ ভিতৰতো এটা ষ্টৰী থাকে। তো সেইটো আপোনালোকে আজি জানিবলৈ চান্স পাইছে, হয়নে নহয়? তো গাইজ চাওক, আহক বহক, আপোনালোকে ষ্টৰীটো চাই লওক। क्यों नहीं सुमिला बोले उन्हों बोले मार खानीला। मीठा मीठा लगा मोनो आला पेरे मन मोर करहीनीला। क्यों नहीं सुमिला बोले उन्हों बोले मार। আৰু ব্লগটো যেতিয়া আপোনাৰ ষ্টৰীটো আপোনাৰে হ'ব লাগিব, আৰু তাৰ কাৰণে আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, এক্সপিৰিয়েঞ্চ হ'ব লাগিব। আৰু আপুনি যেতিয়া ব্লগ বনাবলৈ যাব তেতিয়া আপোনাৰ কিছুমান কথা আপুনি ধ্যান দিব লাগিব। যেনে হেল্ল' গাইজ, মই ভিডিঅ' বনাবলৈ আজি মই আহিছোঁ এখন জংঘলৰ মাজত, আৰু মোৰ ওচৰত আছে এটা ছাগলী, আৰু মোৰ পিছফালে আছে এজোপা ডাঙৰ গছ, আৰু আছে এটা উই সাফলো, আৰু মোৰ চাৰিওফালে আছে সেউজীয়া ধাননি। তো ককাই এনেকুৱা আপুনি ভুলতো নকৰিব। তো হেল্ল' গাইজ, মই আহিছিলোঁ ফুৰিবলৈ। মোৰ পিছফালে আছে গছ, আৰু মোৰ এইফালে আছে ছাগলী, আৰু এইফালে আছে ধাননি পথাৰ, আৰু আমি আহিছিলোঁ ইয়াৰ কিছুমান বস্তু এক্সপেৰিমেণ্ট কৰিবলৈ। আৰু আপোনালোকে চাবলৈ মন কৰিব? আপোনালোকে চাই ভাল পাইছে? নাই পোৱা? যদিও নাই পোৱা তথাপিও চাবই লাগিব, কাৰণ বেলেগ কোনো অপশ্যনেই নাই। এতিয়া হ'লে ষ্টৰীটো কি হয়? ষ্টৰী আপোনালোকে তাৰ এক্সপিৰিয়েঞ্চ কৰি কিনে যিটো ষ্টৰী পায় সেইটোৱে হ'ল আপোনালোকৰ ষ্টৰী। আৰু যদি নিজে বনাই কিনে নিজে এক্সপেৰিমেণ্ট কৰি পিনি দিয়ে, সেইটোতো ডাবল ষ্টৰী। নিজে বনাই পিনি আৰু এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যিটো ষ্টৰী পায় সেইটো ডাবল কৰি দিলে তাতকৈ বেছি ফাইদা আপোনালোকৰ হ'ব। আপোনাৰ যিটো বস্তুৰ ওপৰত এক্সপিৰিয়েঞ্চ আছে আৰু এক্সপিৰিয়েঞ্চটোকে যদি আপুনি শ্বেয়াৰ কৰে, আৰু যদি আপুনি নিজেও বনাই এটা ষ্টৰী বনাই লৈ দুইটা ডাবল কৰি দিয়ে, তেতিয়া আপোনাৰ ফাইদা বেছি হ'ব। এই জেগাটো অলগ হে। এইখন এখন পাৰ্ক হয়, আৰু তাত লিখা আছে আই লাভ নাৰায়ণপুৰ, আৰু তাত আপোনালোকৰ ভাই ফটা পোষ্টাৰ নেকলা হিৰো। কিন্তু কাহিনী সেইটো নহয়, কাহিনী এখন নাৱৰ। কাহিনী এভিনেই, কাহিনী হয় নাওখনত উঠি থকা দুজন ল'ৰাৰ। কেনে গাইজ? আৰু যদি আপোনালোকৰ ষ্টৰী আৰু ষ্টৰী টেলিং দুইটাই আছে, তেতিয়াহ'লে আপোনালোকৰ তাত দিব লাগিব এটা মছলা। গাহৰি মাংস বনাওঁতে যেনেকৈ মছলা ডালে, বিৰিয়ানী বনাওঁতে যেনেকৈ মছলা ডালে, তাতো ঢালিব লাগিব, আপোনাৰ ব্লগটো ঢালিব লাগিব, ষ্টৰীটো ঢালিব লাগিব এটা মছলা। আৰু সেই মছলাটোৰ বিষয়ে ভাইনে ক'ব, আপোনালোকে শুনি যাব। আৰু ষ্টৰীটো হ'ব লাগিব আনপ্ৰেডিক্টেবল, আৰু খাওঁ কেনেকৈ, আৰু কি হয় কি আছে, আৰু সেই ষ্টৰীটোৰ বিষয়ে আগে পিছে কোনো নাজানে আৰু জানিবলৈ ইচ্ছা কৰে। তো তেনেকুৱা ধৰণৰ চিষ্টেমত ষ্টৰীটো মছলা ভৰাব লাগিব, जैसे कि अनप्रेडिक्टेबल स्टोरी। तो आप लोग भी ब्लॉगर बनना चाहते हो तो ये वीडियो देख के आप भी बनो। ककाई हत आप लोग बनक, এই ভিডিওটো চাওক, আৰু ভিডিওটো কেনে লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব, আৰু ভিডিওটো যদি ভাল লাগিছে তেন্তে এটা লাইক ঠকি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় হিন্দ। মোৰ কাষৰলে তুমি আহিলা, মোৰ হৃদয়লে বহা গানিলা, মঞ্জুৰ কৰা ইতি মনোগীতে ইয়াৰ দুৱাৰ খুলিলা। মোৰ কাষৰ